Hello friends, welcome to my channel Needs Buronji. 1300 শতিকাৰ শেষৰ ফালে ৰজা সন্ধিয়াই নিজৰ ৰাজধানী কামৰূপৰ পৰা কমতাপুৰলৈ লৈ গৈছিল। হেহে কমতাপুৰৰ পূবৰ ফালে কিছুমান অঞ্চল ভেদে বহুতো ৰাজ্য মূৰ দাঙি উঠিছিল আৰু ইতিমধ্যে পাটকাই পাৰ হৈ চুকাফাও অসম পাইছিলহি। যেনেকৈ বৃহত্তৰ অসমীয়া জাতিটোৰ কথা নাভাবি আমি এতিয়াও ইটো সিটো সম্প্ৰদায়ৰ প্ৰতি ঘৃণাৰ ভাৱ পোষণ কৰোঁ, তেনেকৈ এই ৰাজ্যসমূহেও পূৰ্বতে নিজৰ মাজতে যুদ্ধ বিগ্ৰহত ব্যস্ত আছিল আৰু এইবোৰৰ পৰিণাম যে খুব ভয়াৱহ হ'ব পাৰে সেয়াও আমি আমাৰ পূৰ্বপুৰুষসকলৰ কাহিনীৰ পৰাই জানিব পাৰোঁ। কিন্তু তাৰ আগতে জানিবলৈ আহোমৰ বাহিৰেও মধ্যযুগৰ অসমত কি ৰাজ্য ক'ত ক'ত স্থাপন হৈছিল, লেটছ গো। কমতা ৰাজ্যৰ সমসাময়িকভাৱে ইয়াৰ পূৰ্বাঞ্চলত বহুতো ৰাজ্য শক্তিশালী হৈ উঠিছিল, যিবোৰে পিছৰ বহু বছৰলৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক ইতিহাসত প্ৰবল প্ৰভাৱ পেলাইছিলে আৰু এইবোৰৰ বিষয়ে ভালকৈ নাজানো বাবে আমি এতিয়াও কিছুমান ৰাজনৈতিক পৰিঘটনা ভুলকৈ লৈ আগবাঢ়ো। পাল বংশৰ পতনৰ পিছত বিভিন্ন বিষয়া, জনজাতীয় মুৰব্বী ইত্যাদিবোৰে ঠায়ে ঠায়ে স্বাধীনভাৱে নিজৰ আধিপত্য বিস্তাৰ কৰি একোজন ক্ষমতাশালী ব্যক্তিত পৰিণত হৈছিলে। বৰ্তমানৰ কামৰূপ, নগাঁও, শোণিতপুৰ, লখিমপুৰ আৰু দৰং জিলাত তেওঁলোক বিস্তৰিত হৈ পৰিছিলে। এওঁলোককে ভূঞা বুলি জনা যায়। এওঁলোকৰ লগতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ বাৰভূঞাসকলৰ উৎপত্তিৰ লগত থকা প্ৰবাদসমূহ আমি পিছলৈ আলোচনা কৰিম। ইফালে বৰ্তমান অসমৰ উত্তৰ পূবত থকা শদিয়া অঞ্চলক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিলে চুতীয়া ৰাজ্য। ব্ৰহ্মপুত্ৰৰ উত্তৰে থকা সোৱণশিৰি নদী আৰু দক্ষিণে থকা বুঢ়ী দিহিং নদীৰ পূবৰ ফালে গোটেই অঞ্চলটোত চুতীয়াসকলে ৰাজত্ব কৰিছিল। এওঁলোকৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। অসমৰ আদিম অধিবাসী ৰূপে জনাজাত কছাৰীসকলে ব্ৰহ্মপুত্ৰৰ দক্ষিণে দিখৌ নৈৰ পৰা কপিলী আৰু বৰ্তমান নাগালেণ্ডৰ কিছু অংশক লৈ উত্তৰ কাছাৰ জিলাত ৰাজত্ব কৰিছিলে। এওঁলোকক ডিমাচা বা টিমাচা বুলিও জনা যায়। বিশ্বাৰ পতিকা এই ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিলে যদিও এওঁলোকৰ বিষয়ে আমি বহুত কম কথাহে জানিব পাৰোঁ। জয়ন্তীয়াসকলৰ পুৰণি ইতিহাসৰ সমল আমাৰ হাতত নাই আৰু আহোম বুৰঞ্জী কিছু স্থাপত্য আৰু তাম্ৰলিপিৰ সহায়তহে তেওঁলোকৰ পিছৰ শাসকসকলৰ কথা আমি জানিবলৈ পাৰোঁ। বৰ্তমান মেঘালয়ৰ উত্তৰ কাছাৰ জিলা দুখনৰ অঞ্চলক কেন্দ্ৰ কৰি তেওঁলোকৰ ৰাজ্য গঢ় লৈ উঠিছিলে আৰু বাংলাদেশৰ চিয়েলহেট অঞ্চললৈকে তেওঁলোকৰ ৰাজ্য বিস্তৃত আছিলে। উল্লেখযোগ্য যে জয়ন্তীয়া ৰাজ্য মাতৃপ্ৰধান আছিলে। ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত বৰ্তমানৰ চীন আৰু ম্যানমাৰৰ কিছু অংশ সামৰি লোৱা মংমাও নামৰ প্ৰদেশৰ পৰা এদল লোক বহুতো কঠিন যাত্ৰা কৰি আমাৰ এই ভূখণ্ড পাইছিলহি। প্ৰথম অৱস্থাত তেওঁলোকে ব্ৰহ্মপুত্ৰৰ দক্ষিণে থকা বুঢ়ী দিহিং আৰু দিখৌ নৈৰ মাজৰ অঞ্চলত স্থাপিত হৈছিল আৰু পিছলৈ সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বিস্তাৰিত হৈ পৰিছিলে। অন্য ৰাজনৈতিক শাসকসকলক পৰাভূত কৰি তেওঁলোকে এখন শক্তিশালী দেশ গঠন কৰিছিলে, যি পিছলৈ অসম নামেৰে জনাজাত হৈছিলে। এই দলটো আছিলে চুকাফাৰ নেতৃত্বত অহা আহোমসকল। গতিকে বন্ধুসকল, এয়া আছিলে মধ্যযুগৰ অসমৰ কিছু ইম্পৰ্টেণ্ট ৰাজ্য, যিবোৰ পাহৰিলে আমি জাতিটোৰ বিষয়ে থকা জ্ঞান আধৰুৱা হৈ ৰ'ব। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।